FM লাইভ 24 দৰ্শকসকললৈ অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ আহিছোঁ। মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিত পশ্চিম কাৰ্বি আংলঙত 222 গৰাকী চেক প্ৰদান। FM লাইভ 24 দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে অসম চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ ঋণ ৰেহাই বাবদ বিত্ত বিভাগৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি 2021ৰ কিপ্ৰ আদায়কাৰীৰ শিতানৰ অধীনত সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ মহিলাসকলৰ মাজত চেক প্ৰদান কৰিছে। পাৰ্বত্য উন্নয়ন মন্ত্ৰী যুগল মোহনে 222 গৰাকী মহিলাক চেক বিতৰণ কৰে। খেৰণীৰ শিৱ মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা এই সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা কৰাৰ লগতে ভৱিষ্যতে ঋণ লোৱাৰ ক্ষেত্ৰতো মহিলাসকলক সজাগ হ'বলৈ আহ্বান জনায়। লাইভ 24 দৰ্শকসকলক দ্বিতীয়টো খবৰ জনাই দিব বিচাৰিছোঁ। সপোনৰ দিশে আজি এটা খোজ। মাজুলীৰ দ্বিতীয়খন দলঙৰো কটা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি যোৰহাট মাজুলী সংযোগী পথখনৰ দলঙৰ কাম আৰম্ভণিৰ দিনটোতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। FM লাইভ 24 দৰ্শকসকলক আজি তৃতীয়টো খবৰ জনাই দিব বিচাৰিছোঁ। কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্ববাসী এতিয়া চিন্তিত হৈ পৰিছে। ভাৰতত বৰ্তমানো কৰোনাৰ দ্বিতীয়টো ঢৌ লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ সময়তে ক'ভিডৰ এই নতুন ভেৰিয়েণ্টটো এতিয়া পুনৰ আহিবলৈ ধৰিছে। FM লাইভ 24 দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অনিমেষ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব GP সিঙলৈ। এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফাষ্ট ট্ৰেক আদালতৰ মাধ্যমেৰে দোষীক শাস্তি প্ৰদানৰ নিৰ্দেশ প্ৰশাসনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অনিমেষ ভূঞাৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। 5 লাখ টকাৰ চেক দিয়া হ'ব অনিমেষৰ পৰিয়ালক। FM লাইভ 24 দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে এই ভিডিঅ'টো আপুনি যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। দ্বিতীয় এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চাবলৈ।